আজি হল দশেৰা অৰ্থাৎ ৰাৱণ দহন। মোৰ পিছফালে থকা ৰাৱণৰ এই প্ৰতিমূৰ্তিটো হল অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্চতাৰ প্ৰতিমূৰ্তি। মই আৰু মোৰ লগকেইটা আহিলো মিৰ্জাৰ সৰপাৰালৈ, য'ত প্ৰতি বছৰে এনেকৈ ধুমধামেৰে পালন কৰা হয় উৎসৱ। মানুহ অগণন হৈছে, এফালে নিমন্ত্ৰিত শিল্পীৰ সংগীত পৰিৱেশন হৈ আছে, আনফালে মই গলো লগ এটাক বোলো ফটো এক কপি মাৰো ভাই। সি নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি মোকেই লংকাধিপতি দশানন ৰাৱণ বনাই দিলে। ৰাৱণলৈ এনেকৈ ধনুৰ কাঁড় নিক্ষেপ কৰি দিয়া হ'ল, কিন্তু আচল মুমেণ্টটো এনজয় কৰিব এৰি সকলোৱে ভিডিঅ' কৰাতহে লাগি আছে। আপোনালোকে হয়তো ভাবিছে তইচোন নিজেও কৰি আছা, কিন্তু নাই গাইছ, মই এটা লগক ভিডিঅ' কৰিব কৈছিলো। এনেকৈ নিমিষতে ৰাৱণৰ পুতলাটো ছাই হৈ গ'ল। এই পুতলাৰ ৰাৱণটোকতো প্ৰতি বছৰে জ্বলোৱা যায়, কিন্তু এইজন ৰাৱণতকৈ উচ্চ কোটিৰ বেয়া ৰাৱণ আছে যি আমাৰ সমাজত ঘূৰি আছে। আশা কৰো তেওঁলোকেও নিজৰ ভিতৰৰ ৰাৱণজনক এনেকৈ বধ কৰি ৰাম হ'ব নোৱাৰিলেও এজন ভাল মানুহ যেন হয়। কিন্তু আচল সমস্যাটো হ'ল পিছত ভৰি দিয়াৰো ঠাই নাই, ৰাস্তা ফুল ব্লক। এনেকৈ আমি মানুহৰ ভিৰৰ মাজত ৰেলগাড়ী হৈ তাৰ পৰা কোনো ৰকম ওলালো।